নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই জুলি দাস, মোৰ ইউটিউব চেনেল আপোনালোক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজনীৰ জন্মদিন আৰু মাজনীৰ জন্মদিন আপোনালোকে সকলোৱে তাইক আশীৰ্বাদ কৰিব। আৰু আজি মানে কি তাইৰ জন্মদিন উপলক্ষে আমি কিবা কিবি মানে কৰিম আৰু ৰাতিপুৱাৰ পৰা কিবা কৰিলোঁ অলপ, আৰু এইখিনি আপোনালোকক দেখাম বাৰু। আৰু এতিয়া আমি আৰু এঠাইলৈ যাবলৈ ওলাইছোঁ, আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব। আমি দেখাই যাম দিনটো ৰাতিপুৱাৰ পৰা কি কাৰ্যসূচী কৰিলোঁ। ৰাতিপুৱা ঘৰৰ মন্দিৰতে শৰাইখন আগবঢ়াই দিলোঁ, তাৰপিছত অলপ ওলাই গ'লোঁ। আপোনালোক ভিডিঅ'ৰ জৰিয়তে বাৰু মই দেখাই যাম, এতিয়া বাৰু গোটেইখিনি কথা মই নকওঁ, চ' আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো। এইবাৰ আচলতে মাজনীৰ জন্মদিনত আৰু দেউৰজনে আৰু জাজনীয়ে বেলেগ এটা মনতে ভাবি আছিল যে এইবাৰ মাজনীৰ জন্মদিনত অলপ অন্নদান কৰিম, আৰু সেই অনুপাতে তেওঁলোকে বজাৰ কৰি আনিলে। আৰু বজাৰ কৰি অনাৰ পিছত আমি ঘৰত এনেকৈ ধুনীয়াকৈ পেকিং কৰি ল'লোঁ, আৰু পেকিং কৰি লৈ মানে অলপ দুখীয়া শ্ৰেণীৰ মানুহৰ মাজত অন্নদান দিম বুলি আমি ওলাই গ'লোঁ। প্ৰথমতে ৰাতিপুৱা মন্দিৰত শৰাই দিলোঁ, তাৰপিছত আৰু এয়া বস্তুখিনি দিবৰ কাৰণে ওলাই গ'লোঁ। আৰু এয়া ফাৰ্ষ্ট আমি গ'লোঁ মিৰ্জাৰ নিজেশ্বৰী মন্দিৰত। তাতে গৈ পালোঁ দুজনমান এনেকৈ দাদা লগ পালোঁ, তেখেতসকলক দিলোঁ। আৰু তাৰপিছত আমি গুৱাহাটীৰ অভিমুখে আহিলোঁ। গুৱাহাটীৰ ফালে আহি আপোনাৰ মালিগাঁৱতো দিলোঁ, আৰু তাৰপিছত কামাখ্যা মন্দিৰৰ পাহাৰৰ ওপৰত গ'লোঁ, আৰু তাতেও এনেকৈ 2, 3, 4জন যেনেকৈ পাইছোঁ আৰু তেনেকৈ বাটে বাটে এনেকৈ আমি দি গৈছোঁ। তাৰপিছত ভূতনাথতো গ'লোঁ, ভূতনাথতো কেইজনমানক দিলোঁ এনেকৈ, আৰু বাইদেউ কেইজনমানক লগ পাইছিলোঁ, তেনেকৈ দিয়া হ'ল। আচলতে আজি মনটো ইমানেই ভাল লাগিল যে আমি মানে আপোনালোকক ভাষাৰে ক'ব নোৱাৰোঁ, আৰু সঁচাই আজি বহুত ভাল লাগিল। আগলৈ যাতে আৰু এনেকৈ আমি বেলেগ কিবা পদক্ষেপ ল'ব পাৰোঁ, আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু তেনেকৈ দানখিনি কৰা হ'ল। তাৰপিছত আমি আহিলোঁ ঘৰলৈ। ঘৰত আহি 10 মিনিটমান ৰেষ্ট কৰি তাৰপিছত আকৌ আমি ৰাণীলৈ গ'লোঁ। ৰাণীতে এখন লোকেল ধাবা আছে, আপোনালোকে জানে, আৰু ইয়াতে আমি মানে দুপৰীয়াৰ মানে আহাৰ খাম বুলি আমি তাতে গ'লোঁ। আৰু তাত গৈ আগতে গৈছোঁ বাৰু, তথাপি আৰু আজি জন্মদিন বুলি আমি গ'লোঁ আৰু তাতে। তাৰপিছত আৰু বহি ল'লোঁ ধুনীয়াকৈ। বহাৰ পিছত এয়া আৰু এতিয়া অৰ্ডাৰৰ কাৰ্যসূচী চলি আছে, কোনে কি খাব কোনে কি নাখাব। তাৰপিছত আমাৰ এয়া ফাৰ্ষ্ট অৰ্ডাৰ আহি গ'ল আমাৰ শামুক, আৰু শামুক খুব ভাল লাগে খাই। আৰু এয়া শামুকখিনি একদম মাহৰ দাইলেৰে বনাইছে, খুব ভাল লাগিছে। শামুক খোৱাত ব্যস্ত সকলো। এয়া শামুক মুনু মাজনী খাইছে আমাৰ জন্মদিন খানা, জন্মদিনৰ খানা শামুক খাইছোঁ। আৰু কিবা কিবি আহি আছে বাৰু, আহি পোৱা নাই, আহি আছে এতিয়া। প্ৰথম আৰু শামুকটোৱে আৰু আৰম্ভ কৰি দিছোঁ। গীতাৰ্থ নাই বাবু, শামুক খোৱা, খোৱা এটা খাই দেখাই দিয়া, খোৱা 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 জলদি। এয়া আমাৰ গীতাৰ্থও খাইছে। শামুক আৰু মানে কোনে কিমান খাব পাৰে কম্পিটিশ্যন লাগি গৈছে। আহি গ'ল গাহৰি মাংস ভাজি, এইটো ধুনীয়াকৈ ভাজি দিছিলে, আৰু আমাৰ গীতাৰ্থ আৰু মাজনী খাই খুব ভাল পায়। আৰু তাৰপিছত আহি গ'ল এয়া আমাৰ গাহৰি মাংস পোৰা, আৰু পোৰাটোতো জানেই কিমান টেষ্টি হয় আপোনালোকে। আৰু এনেকৈ আমি গাহৰি 2টা আইটেম লৈছিলোঁ, আৰু খালোঁ গোটেইকেইটা এনেকৈ ভগাই, ভাল লাগে। 4 প্লেট লৈছিলোঁ, ধুনীয়াকৈ খালোঁ গোটেইকেইজনক ভগাই। তাৰপিছত আমাৰ এই যিটো আমি ভাত দাইল অৰ্ডাৰ কৰিছিলোঁ সেইটো আহি গ'ল। থালিখন ইমান ধুনীয়াকৈ সজাই দিছে, আৰু আইটেমো ইয়াতে বহুতকেইটা আছিলে। তাৰে লগতে আমি দিছিলোঁ আৰু লোকেল মুৰ্গীৰ মাংস আৰু হাঁহৰ মাংস এনেকৈ দিছিলোঁ। আৰু থালিখনতো বহুতকেইটা আইটেম আহিছিলে, আপোনালোকতো ক'লোৱে। আৰু এনেকৈ আমাৰ অৰ্ডাৰখিনি অহাৰ পিছত এতিয়া খাম, আৰু ইহঁতেতো খাবলৈ আৰম্ভই কৰি দিছে। আৰু এয়া চাহকাপ ইহঁতে খাবলৈ আৰম্ভ কৰি দিছে, মইনো কিয় ৰৈ থাকিম, এতিয়া খাবলৈ আৰম্ভ কৰি দিম। মাজনীক এবাৰ দেখাই দিছোঁ আপোনালোকক। তাৰপিছত আৰু এনেকৈ খালোঁ গোটেইকেইজনীয়ে লগ লাগি, ভাল লাগে এনেকৈ এদিন গোটেইকেইজন ঘৰৰ মানুহ ক'ৰবাত ওলাই গৈ খাবলৈ, এনেকৈ একেলগে ভাল লাগে। আৰু তাৰপৰা খাই বৈ ওলাই আহি 2 কপিমান ফটো উঠিলোঁ। ফটোটো উঠিবই লাগিব, ফটো মেইন। তাৰপিছত আকৌ এয়া গধূলি মাজনীৰ কেকটো অনা হ'ল, আৰু এয়া এতিয়া আমি কেক কাটিব মাজনী। আৰু আপোনালোক চাই গৈ থাককচোন ভিডিঅ'টো।
এয়া মাজনী কেক কাটিব Happy birthday to you. Happy birthday, dear Zasnabi. Happy birthday to you. Happy birthday. Nó mà lép khắp mà không đi xin đã khơi đi vậy ta ha দেখ বাৰ হিকা তুমি কাটি মাজনী দেখিছেনে আপোনালোকে ইহঁতৰ অৱস্থা নিজে কাটি নিজে খাইছে আৰু নিজৰ গালত নিজৰ মুখত নিজে সানি লৈছে চাওকচোন ইহঁতক কেনেকুৱা দেখিছে অলপ কেক কাটি অলপ ফূৰ্তি কৰিলোঁ আৰু ভালো লাগিল আজি দিনটো আৰু সব আপোনালোককো দেখালোঁ আৰু এয়া গধূলি মাজনীৰ বাৰ্থডেৰ গিফ্ট আহি গ'ল চাইকেল আৰু চাইকেলখনো খুবেই ভাল লাগিছে সো আপোনালোকক আজি ভিডিঅ'ৰ জৰিয়তে মাজনীৰ জন্মদিন উপলক্ষে আমি কি কৰিলোঁ আপোনালোকক দেখালোঁ সো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব বোলো আহিম বাৰু অন্য ভিডিঅ'লৈ ধন্যবাদ